Hello buddies, welcome to my session. আজি আমি পঢ়িম অনুশীলনী 5.1. এই অনুশীলনীটোত কৈছে যে তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় গঠন কৰিব। ওকে, তো প্ৰথমতে প্ৰশ্নটো দিয়া আছে, প্ৰথম কিলোমিটাৰত টেক্সিৰ ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সিৰ ভাড়া কিমান হ'ব। তো ইয়াত কৈছে যে প্ৰথমতে এখন টেক্সি যাই আছে, টেক্সিখনৰ প্ৰথম কিলোমিটাৰৰ ৰেটটো ভাড়া একদম ফিক্স হৈ আছে। ইয়াৰ প্ৰথম কিলোমিটাৰৰ যিটো ভাড়া এইটো ফিক্স হৈ আছে, এইটো 15 টকা। তাৰপিছৰ নেক্সট যি অতিৰিক্ত কিলোমিটাৰ যাব, সেই অতিৰিক্ত কিলোমিটাৰত ইয়াৰ ভাড়া 8 টকাকৈ বাঢ়ি যাই থাকিব, অৰ্থাৎ 15 টকা হ'লে ইয়াৰ লগত 8 যোগ হ'ব। নেক্সট আকৌ এইটোৰ লগত আকৌ 8 যোগ হ'ব প্ৰতি কিলোমিটাৰত, এনেকৈ যোগ হৈ যাই থাকিব। তো ই এটা সমান্তৰ প্ৰগতি গঠন কৰিব, কাৰণ ইয়াৰ প্ৰত্যেকটো প্ৰগতিৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব, 8। গতিকে এই সমান্তৰ প্ৰগতি গঠন কৰিব, সেইটো গম পালোঁ। কিন্তু সমান্তৰ প্ৰগতি কেনেকুৱা হ'ব সেইটো উলিয়াবলৈ হ'লে আমি প্ৰথমতে কৰিব লাগিব 15 + 8 = 23। এইটো প্ৰথম, এইখিনিৰ পৰা এইখিনিলৈকে 23। নেক্সট আকৌ ইয়াৰ লগত 8 যোগ হ'ব, 31। 31ৰ লগত আকৌ 8 যোগ হ'ব, 39। এনেকৈ ই যাই থাকিব। গতিকে এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰিব। 31 তাৰপিছত 39, এনেকৈ গৈ থাকিব। তো এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰিব, কাৰণ ইয়াৰ প্ৰত্যেকটোৰে মাজৰ ডিফাৰেঞ্চ কিমান হয়, 8। এইটো আৰু ইটোৰ মাজৰ যিটো ডিফাৰেঞ্চ সেইটো 8 হ'ব, আৰু এই দুটাৰ মাজৰ ডিফাৰেঞ্চটো 8 হ'ব। গতিকে ই এটা সমান্তৰ প্ৰগতি গঠন কৰিব। তো এই প্ৰথম এনচাৰ হ'ব এইটো 23, 31, 39 এনেকৈ যাই থাকিব। তো প্ৰথম এনচাৰটো হ'ব যে এই উত্তৰটোৱে সমান্তৰ প্ৰগতি মানি চলিব, আৰু ইয়াৰ সমান্তৰ প্ৰগতিটো হ'ল এনেধৰণৰ। নেক্সট প্ৰশ্নটোত দিয়া আছে, এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটোত প্ৰতিবাৰত নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ কিমান হ'ব। কৈছে যে এটা চিলিণ্ডাৰ আছে, চিলিণ্ডাৰটোত গেছ আছে ধৰ এক্সৰ পৰা যেতিয়া প্ৰত্যেকবাৰতে এটা ভেকুৱাম পাম্পে নিষ্কাশন কৰে, মানে কি উলিয়াই থাকে 1/4 অংশ, তেতিয়া তাৰ পৰা কিমান বাকী ৰৈ থাকিব প্ৰত্যেকবাৰতে। ধৰা হ'ল গেছৰ চিলিণ্ডাৰটোত গেছ আছে ধৰা হ'লটো লিখি ল'বা। ধৰা হ'ল গেছ আছে চিলিণ্ডাৰত এক্স আছে। এক্সৰ পৰা আমি 1/4 অংশ উলিয়াই লৈ গ'লোঁ। 1/4 এক্সৰ 1/4 হ'লে কিমান হ'ব, x/4। এইটো কেনেকৈ বুজি পাইছেনে, এক্সক 4টা ভাগ কৰিছোঁ, 4টা ভাগ কৰি এটা ভাগ আনিলে হ'ব x/4। তো এইটো কৰিলে কি হ'ব আমাৰ, চিম্পলি ইয়াৰ পৰা এইটো বিক কৰি দিলে এইটো এনেকুৱা হ'ব, থাইজ x। 4টো ইফালে আহিল 4x - x, এইটো থাইজ x। তোমালোকে কৰিব পাৰিবা বেছিক্স এইটো। আৰু নেক্সট এইটো থাকিল, এইটো পালোঁ আমি কিমান, ধৰা হ'ল এইটো পালোঁ আমি A2, এইটো A2 পালোঁ, আৰু এইটো আহিছিল A1, প্ৰথমতে এইটো A1টো প্ৰথম আছিল, তাৰপিছত এইটো পালোঁ A2। নেক্সট পাম আমি এইবাৰ উলিয়াব লাগিব A3টো উলিয়াব লাগিব। এইটো ৰ'লে এইখিনি ৰৈ গ'ল 3x/4। এইখিনিৰ পৰা এটা ভাগ, এইখিনিৰ পৰা এটা ভাগ হ'ব লাগিলে কি হ'ব, থাইজ x/4/4। এইখিনিৰ এটা ভাগ, এইখিনিক চিম্প্লিফাই কৰিলে কেনেকৈ হ'ব, এনেকুৱা হ'ব, ধৰ থাইজ x/4 এনেকুৱা হ'ব। এইখিনি চিম্প্লিফাই কৰিলে এইটো এনেকুৱা হ'ব, 4 গুণ এইটো ওপৰত গ'লে 1/4 আহিব, 4 গুণ 16 হ'ব, আৰু ওপৰত থাকিব থাইজ x। তো চিম্পলি এইখিনি কৰি ল'লে হ'ল এনেকৈ। এই দুটাৰ পৰা LCMটো উলিয়াই কেনে এইটো এনেকৈ কৰিলে 16 হ'ল, আৰু এইটো থাইজ x ইয়াতে 12xৰ পৰা থাইজ x বোলে 9x, এইটো এনেকৈ ওলাল। এইখিনি ওলাল, এইটো A3 পালোঁ। এইবাৰ A4টো উলিয়াব লাগিলে আমি এনেকৈ উলিয়াব লাগিব,
9x by 16 sorry তাৰপিছত মাইনাছ ইয়াৰ পৰা 1/4 এইটোৰ 1/4 হ'লে কি হ'ব প্ৰথমতে এনেকুৱা হ'ব 9x by 16 by 4 এইটোৰ 1/4 হ'ব এইখিনি চিম্প্লিফাই কৰিলে হ'ব ইয়াতে 4টো ইয়াৰ লগত মাল্টিপ্লাই হ'ব এইটো 16 আৰু 4 এই দুটা পূৰণ হৈ যাব হোৱাৰ লগে লগে হ'ব ইয়াতে 64 আৰু ওপৰত থাকিল 9x তো এইখিনি চিম্প্লিফাই কৰি দিলে হ'ল ইয়াতে তলত থাকিব 64 আৰু ইয়াত হ'ব 36x 36xৰ পৰা 9x হ'লে 27x অ'কে 27x এতিয়া এইটো F4 পালোঁ এতিয়া আমি এইকেইটাৰ মাজত ডিফাৰেঞ্চকেইটা একে হয়নে নহয় এইটো চাম যদি একে ডিফাৰেঞ্চ হয় তেতিয়া ই সমান্তৰ প্ৰগতি হ'ব আৰু যদি একে নহয় তেতিয়া সমান্তৰ প্ৰগতি নহয় তো ফাৰ্ষ্ট অফ অল আমি এনেকৈ উলিয়াই চালোঁ A2 minus A1 ৰিজাল্টটো হ'ব A2 আছিল এইটো A1 আছিল এইটো তো A2 কিমান আছিল 5x minus 4 minus x ৰিজাল্টটো এইটো হ'ব 4 থাকিল এইটো তলত তাৰপিছত ইফালে 4x minus 8x এইটো minus 1 by minus 1x এইটো ওলাল নেক্সট আমি চাম A4 minus A3 এইটো চাম তো A4 টো কিমান আছিল 27x by 64 minus 9x by 16 এইটো সামথিং ওলাব এইটো 64 তাৰপিছত 27x এইটো 9x তো এইটো ওলাব এইটো আৰু এই দুটাৰ ডিফাৰেঞ্চ A2 minus A1 not equal to A4 minus A3 তো এইটোৰ ডিফাৰেঞ্চ আৰু এই দুটাৰ মাজৰ ডিফাৰেঞ্চটো একে নহ'ল মানে এই দুটাৰ মাজৰ পাৰ্থক্য আৰু এই দুটাৰ মাজৰ পাৰ্থক্য একে নহ'ল গতিকে এইটো কি সমান্তৰ প্ৰগতি নহয় এইটো এই দ্বিতীয় নম্বৰ প্ৰশ্নটোই সমান্তৰ প্ৰগতি মানি নচলে 3 নম্বৰ প্ৰশ্নটো আছে এটা কুঁৱা খান্দোতে প্ৰতি মিটাৰত খৰচ হয় 150 টকা তাৰ পিছৰ প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুঁৱাৰ খৰচ কিমান ওকে এইটো চাব লাগিলে আমি কৰিব লাগিব যে প্ৰতি মিটাৰত কিমান খৰচ হয় ফিক্স ৰেটটো কিমান আছিল 150 টকা এইটোৰ পৰা এইটো 1 মিটাৰত খৰচ হয় 150 টকা তাৰ পিছৰ প্ৰতি মিটাৰ যিমানে খান্দব সিমানে কিমানকৈ ল'ব 50 টকাকৈ ল'ব অৰ্থাৎ এইটো তাৰমানে ইয়াৰ পিছত আকৌ 50 টকা ল'ব 1 মিটাৰত তো এইটো যোগ হৈ প্লাছ হৈ যাই থাকিব এনেকৈ যোগ হৈ যাই থাকিব তো প্ৰথমটো উলিয়াই ল'লোঁ আমি A1টো ধৰি ল'লোঁ এইটো A1টো বাৰু 150 থাকিল A2টো হ'ব 150 প্লাছ 50 ইকুৱেলটো 200 টকা A3টো হ'ব 200 প্লাছ 50 ইকুৱেলটো 250 টকা তো এনেকৈ যাই থাকিব তো ইয়াৰ এইবাৰ আমি চাম A4টো উলিয়াই লওঁ বাৰু A4টো 250 300 টকা এইবাৰ আমি চাম যে ইয়াৰ মাজৰ ডিফাৰেঞ্চ অৰ্থাৎ পাৰ্থক্যটো সমান হ'লে নহয় A4 minus A3 কিমান আছে 300 minus 250 ইকুৱেলটো কিমান আছে 50 এইটো ডিফাৰেঞ্চ 50 হ'ল তাৰপিছত নেক্সট চাম আমি A2 minus A1 ইকুৱেলটো 200 minus 150 ইকুৱেলটো এইটো 50 এইটোও 50 টকা এইটোও 50 টকা তো এই দুইটাৰে মাজৰ ডিফাৰেঞ্চকেইটা সমান হ'ল A4 minus A3 ইকুৱেলটো 50 A4 minus A4 ইকুৱেলটো A2 minus A1 তো দুইটাৰে মাজৰ ডিফাৰেঞ্চটো সমান হ'ল তো সমান হোৱাৰ কাৰণে কি হ'ব এটা সমান্তৰ প্ৰগতি মানি চলিব অৰ্থাৎ এইটো ইয়াৰ সমান্তৰ প্ৰগতিটো এনেকুৱা ধৰণৰ হ'ব 150 প্লাছ 200 250 আৰু 300 এনেকৈ যাই থাকিব এইটো তো লিনিয়াৰ প্ৰগতি মানি চলিব ইয়াৰে যিটো 4 নম্বৰ প্ৰশ্ন আছে এইটো তোমালোকক হোমৱৰ্ক হিচাপত দিছোঁ যদি তোমালোকে এইটো কৰিব পাৰা তেন্তে চেষ্টা কৰিবা আৰু নোৱাৰিলে মই ডিছক্ৰিপশ্যনত ইয়াৰ PDFটো দি থৈ দিম তাৰ পৰা তোমালোকে এইটো কৰি ল'ব পাৰিবা
2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি, সাধাৰণ অন্তৰ মানে হ'ল যি দুটা পদ দিয়াই থাকিব বা যি 10টা পদ দিয়াই থাকিলেও সেই পদবিলাকৰ মাজৰ যিটো পাৰ্থক্য হ'ব সেই পাৰ্থক্যটো সাধাৰণ অন্তৰ বুলি কয়। আৰু তেন্তে প্ৰতিটোৰ এপি মানে হ'ল সমান্তৰ প্ৰগতি, এপিৰ প্ৰথম 4টা পদ সমান্তৰ প্ৰগতিটোৰ প্ৰথম 4টা পদ লিখিব দিছে। তো ইয়াৰ প্ৰথম যিটো প্ৰশ্ন আছে এইটো আছে এ = 10 আৰু ডি = 10। ইয়াৰ মিনিং হ'ল যে এনেকৈ দিয়া আছে এ মানে হ'ল প্ৰথম পদ, এ মানে A1 বুলি লিখি ল'লোঁ আমি। এ মানে প্ৰথম পদ কিমান দিয়া আছে 10। আৰু ইয়াৰ ডি মানে হ'ল সাধাৰণ অন্তৰ, সাধাৰণ অন্তৰ মানে হ'ল প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজৰ যিটো যিটো তাৰমানে পাৰ্থক্য সেইটো হয় ডি বুলি কয়, সেইটো 10 দিয়া আছে। তো ইয়াৰ আমি প্ৰথম পদটো গমেই পালোঁ দিয়া আছে 10। তো নেক্সট দ্বিতীয় পদটো ওলাব লাগিলে 10ৰ লগত সাধাৰণ অন্তৰটো যোগ কৰি দিলেই হ'ল 10 20। তো নেক্সট আকৌ 20ৰ লগত আকৌ সাধাৰণ অন্তৰটো যোগ কৰি দিয়া, এইটো 30 হ'ব। নেক্সট আকৌ সাধাৰণ অন্তৰটো যোগ কৰি দিয়া 40। তো 4টা লিখিব দিছিল, হৈ গ'ল 4টা। প্ৰথম এইটো A1, এইটো হ'ব A2, এইটো হ'ব A3 আৰু এইটো হ'ব A4। এতিয়া ডিটো যদি প্ৰশ্নটো যদি এনেকৈ আহিলে এইকেইটা দি কেনে যদি ক'লে হয় সাধাৰণ অন্তৰ উলিওৱা, তেতিয়া এনেকৈ হ'ব ডি = A2 - A1। A2 কিমান আছিল 20 আৰু A1 আছিল 10, তো 10। এইটো ডিটো এনেকৈ উলিয়াব লাগে। তো ডিটো বুজি পালা ডিটো কি বস্তু হয়। তো ডিটো সদায় একাধিক ক্ৰমে থকা সংখ্যাৰ দুটাৰ মাজৰ পৰাহে উলিয়াব পাৰি। এনেকৈ নোৱাৰি যে A4টো ইয়াৰ পৰা ল'লোঁ আৰু A2টো, এইটো নহ'ব। এইটো যদি কৰা তেতিয়া তুমি ডি নোপোৱা। ডিটো তেতিয়াহে উলিয়াব পাৰি যেতিয়া দুইটা একদম পূৰা একাধিক ক্ৰমে থকা দুটা সমান্তৰ প্ৰগতিৰ মাজতহে ডিটো উলিয়াব পাৰি। ইয়াৰ এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থ'লোঁ। তাৰপিছত এইটো কৰিম আমি 3 নম্বৰটো কৰোঁ। 3 নম্বৰটো হ'ব এনেকুৱা হ'ব। 3 নম্বৰটোত দিয়া আছে যে এ = 4, প্ৰথম পদটো কিমান দিয়া আছে 4। তাৰপিছত নেক্সট ডি সাধাৰণ অন্তৰ দিয়া আছে -3। তো প্ৰথম পদটো দিয়ে পালোঁৱে আমি এ। তো নেক্সট ছেকেণ্ড পদটো উলিয়াব লাগিলে কি কৰিব লাগিব 4। সদায় প্ৰথম পদৰ লগত যদি সাধাৰণ অন্তৰটো যোগ কৰি দিওঁ তেতিয়া আমি কি পাম A2টো পাই যাম। তো A2টো হ'ব এনেকুৱা হ'ব তো A2টো এইখিনি যদি আমি চল্ভ কৰোঁ তেতিয়া হ'ব 4 এই প্লাছ এইটো এইটো মাইনাছ আছিল, এই মাইনাছে প্লাছে মাইনাছ হ'ব 3 আৰু এইটো 1 হ'ব 1। এইটো পালোঁ আমি A2, এইটো পালোঁ A2। A1 আছিল আমাৰ কিমান 4, A2টো পালোঁ আমি কিমান 1। তাৰপিছত A3টো ওলাব লাগিব, A3টো ওলাব লাগিব 1। 1ৰ লগত আমি কি এইটোৰ লগতহে যদি আমি সাধাৰণ অন্তৰটো যোগ কৰোঁ তেতিয়াহে আমি হেৰি পাম, তাৰমানে তেতিয়া A3টো পাম। তো A3টো পাব লাগিলে আমি ইয়াৰ লগত প্লাছ -3 এইটো কৰিলোঁ। তো প্লাছে মাইনাছে এই দুটা কি হ'ব মাইনাছ হ'ব। এইটো সাধাৰণ বেছিক তোমালোকে নাই ঠিকেই আহিছে, এইটো জানিবাই। +1 - 3। তো -3ৰ পৰা 1 গ'লে কিমান হ'ব -2। তো এইখিনি জানাই, এইটো বেছিক। তাৰপিছত আহিল A4টো উলিয়াব লাগিব। A4 উলিয়াব লাগিলে A3ৰ লগত আমি কিমান সাধাৰণ অন্তৰ যোগ কৰিম। সাধাৰণ অন্তৰ কিমান আছিল -3। তো -2টো -2য়ে থাকিল, তো প্লাছে মাইনাছে মাইনাছ হ'ব -3। তো ইয়াৰ এই দুইটা আমি যদি এইটো মাইনাছ আছে এইটো মাইনাছ, তো দুইটা কি হৈ যাব লগ হৈ যাব। তো -5। তো এইটো এনচাৰ। তো ইয়াৰে যদি আমি 4টা পালোঁ হয়, ফাৰ্ষ্ট এইটো, ছেকেণ্ড এইটো, থাৰ্ড এইটো, ফ'ৰ্থ এইটো। মাইনাছ দেখা পাই কেনে ভয় খাব নালাগে, এইটো ইজি অংক হয়। তো ইয়াৰে 4টা যি ওলাব সেই 4টা কি হ'ব 4 হ'ব, 1 হ'ব, তাৰপিছত আহিল কি -2 হ'ব আৰু -5 হ'ব। তো এইটো এনচাৰ। এইটো প্ৰশ্ন ইণ্টাৰেষ্টিং হ'ব কাৰণ ইয়াত এ দিয়া আছে -1 আৰু ডি দিয়া আছে হাফ মানে হ'ল 1/2। 1/2টো ভগ্নাংশত আছে। তো এইটো প্ৰশ্নত এ দিয়া আছে কিমান -1, তো ডি দিয়া আছে হাফ। তো এতিয়া ওলাব লাগিলে আমি এটো পালোঁৱে আমি -1 A1। তো A2টো ওলাব লাগিলে -1 প্লাছ ইয়াতে হাফটো যোগ হৈ যাব, চব একেই হ'ব তাৰমানে চব নিয়ম। তো -হাফটো হাফে থাকিল, তো 2। এইখিনি চিম্প্লিফাই কৰিলে 10ত উঠা ল'ৰা ছোৱালীখিনিতো কৰিব পাৰিব লাগিব। তো এইখিনি চিম্প্লিফাই কৰিলে এনেকুৱা হ'ব 2
তো মাইনাছ এইটো -1 তো -1ৰ লগত 2 ইফালে ক্ৰছ মাল্টিপ্লাই হোৱাৰ লগে লগে 2 ইয়াত আহি গ'ল, নিজৰ লগে +1। তো এইখিনি কৰাৰ লগে লগে কেনেকুৱা হৈ যাব, এনেকুৱা হৈ যাব -1/2। তো A2টো আমি পাই গ'লোঁ -1/2। তাৰপিছত আহি গ'ল A3টো উলিয়াব লাগিব -1/2 +½ তো এইটো 0 হ'ব, কাৰণ এইটো সমান মাইনাছত আছে আৰু এইটো প্লাছত আছে। তো দুইটা যদি আমি চিম্প্লিফাই কৰোঁ তো 0 পাম। তো A4টো হ'ব 0 + ½। তো কিমান হ'ব এই দুটা 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে পাম। তো ইয়াৰটোৰ প্ৰগতিটো কেনেকুৱা হ'ব, -1 তাৰপিছত -½ তাৰপিছত 0 তাৰপিছত ½ তো এইটো আনচাৰ। 5 নম্বৰ এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক কৰিছোঁ। এইটো চিম্প্লিফাই অলপ বুজাই দিছোঁ মই। এইটো A2 দিয়াই আছে, তাৰপিছত A2ৰ লগত এইটো যোগ কৰিবা, এইটো মাইনাছ আছে, সেইটো যোগ কৰিলে মাইনাছ দুইটা মাইনাছ হ'লে প্ৰথমতে এই দুটা লগ হৈ যাব। A2টো পাই গ'লা, তাৰপিছত A3 পাবা, A4 পাবা, এনেকৈ 4টা ওলালে হৈ যাব। যদি নোৱাৰা PDF-টোত চাই ল'বা, মই তলত দি দিম ডিছক্ৰিপশ্যনত। তো এইবাৰ আহিলোঁ আমি 3 নম্বৰ। 3 নম্বৰত দিয়া আছে কি তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। অ'কে, এইটো একদম চিম্পুল হয়। দিয়া আছে ইয়াত 1 নম্বৰটো কি দিয়া আছে, 3 নম্বৰ 1 দিয়া আছে, সমান্তৰ প্ৰগতিটো দিয়া আছে 3, তাৰপিছত 1, তাৰপিছত -1, তাৰপিছত -3। তো ইয়াত আমাক দিয়া আছে প্ৰথম পদ উলিয়াব দিছে। প্ৰথম পদটো আমি ডাইৰেক্ট চকু মুজিয়ে কৈ দিব পাৰিম 3। তাৰপিছত এইবাৰ আমাক D উলিয়াব দিছে। Dটো কেনেকৈ উলিয়াবা, Dটো সদায় দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিলে দ্বিতীয় ওলাই যাব, বা এইটোৰ পৰা এইটো বিয়োগ কৰি দিলেও পাই যাবা। তো A2 এইটো হ'ব, A1 হ'ব এইটো। তো A2 কিমান আছে 1, তো এইটো কিমান হ'ব, A2 আছে 1, তাৰপিছত A1 আছে 3, তো -3ৰ পৰা 1 গ'লে কিমান হ'ব, -2। তো আমি D2 পাই গ'লোঁ আৰু A2 পাই গ'লোঁ। যি উলিয়াব দিছিল সেইখিনি আমি পাই গ'লোঁ। তো এইখিনি সহজ, গতিকে সহজৰ মই বেছি নকৰোঁ, মাত্ৰ ইয়াৰ আৰু এটা কৰি দিম মই। 4 নম্বৰত যিটো কুৱেশ্যন আছে সেইটো কুৱেশ্যন এটেম্প কৰিম আমি। তো 4 নম্বৰৰ কুৱেশ্যনটো কি আছে মই লিখি লওঁ। 0.6, তাৰপিছত 1.7, তাৰপিছত 2.8, তাৰপিছত 3.9, এনেকৈ যাই থাকিবই। তো ফাৰ্ষ্ট দিয়া আছে A দিয়া আছে 0.6, তাৰপিছত প্ৰথম পদটো আমি গমে পালোঁ 0.6, Dটো উলিয়াব লাগিলে A2 - A1, A2 এইটো, A1 এইটো, A2 A1। তো A2ৰ পৰা A1 বিয়োগ কৰিলে 1.7 - 0.6, তো এইটো বিয়োগ কৰিলে কিমান হ'ব, 1.1। তো আমাক Aও পালোঁ, Dও পালোঁ। তো এইকেইটা হ'ল, বাকী ৰোৱাকেইটা তোমালোকে হোমৱৰ্ক হিচাপে কৰি ল'বা। তো এইখিনি ক্লিয়াৰ হ'ল। 4 নম্বৰ কুৱেশ্যনটোত কি আছে, তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে, যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰ সাধাৰণ অন্তৰ D নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। অ'কে, এইটো সকলোৱে পাৰিবা, এইটো আৰু মই কৰি নাথাকোঁ। তো তাৰপিছত এইটোও পাৰিবা, এইটো চিম্পলি হৈ আছে। তো ইয়াতে সকলোৱে টান পোৱা বস্তুটো হ'ল এইটো, ৰুট অভাৰ থকাবিলাক সকলোৱে টান পায়। এই দুটা মই কৰি দিম, এই দুটা কৰি চাওঁ কি হয়। তো প্ৰথমতে এইটো কৰোঁ, তাৰপিছত এইটো কৰিম। তো ইয়াতে 12 নম্বৰটো আছে এনেকৈ, √2, √8, √18, √32। ৰুট দেখা পাই কেনে কোনো ভয় কৰিব নোৱাৰোঁ। ৰুটে সকলোতকৈ সহজ অংক ৰুট। তো ৰুট কেনেকৈ কৰিব লাগে আজি মই দেখাই দিম। এইটো A1 বুলি ধৰি ল'লোঁ, এইটো A2, এইটো A3 আৰু এইটো A4। তো A2 - A1 কেনেকৈ হ'ব, A2 - A1টো এনেকৈ হ'ব যে √8 - √2। তো √8টোক আমি এনেদৰে লিখিব পাৰোঁ, √2 × 2 × 2 মাইনাছ √2। তো ইয়াক এনেদৰে লিখিব পাৰোঁ আমি। লিখি কেনে ইয়াক কি কৰিব পাৰোঁ, ইয়াৰে দুটাটো আছে 2 স্কুৱেৰ থকাৰ কাৰণে এটাটো আমি বাহিৰত উলিয়াই লৈ আহিব পাৰোঁ। এটাটো বাহিৰত ওলাই আনিলে এটাটো ভিতৰত থাকিল। তো এইটোৱে এনেকৈ থাকিল। তো থকাৰ পিছতে আমি ইয়াতে ৰুটটো দুটা আছে, ইয়াতে
ৰুটটো এটা আছে। তো দুইটা এটা কমন কি আছে, ৰুটটো আছে। তো এটা ৰুটটো আমি কি কৰিলোঁ, কমন লৈ আহিব পৰা, কমন নলৈ কেনে কৰিব পাৰোঁ আমি। ইয়াতে দুটা ৰুটটো আছে আৰু ইয়াত এটা ৰুটটো আছে। তো দুটা ৰুটটোৰ পৰা এটা ৰুটটো গ'লে কিমান থাকিব, অভিয়াছলি এটা ৰুটটো থাকিব। তো ইয়াত ৰুটটো হ'ব এনচাৰ। এইটো এনচাৰ মানে এইটো ডি কিমান হ'ব, ইয়াত ৰুটটো হ'ব। তো এইবাৰ নেক্সট আকৌ আমি চাম ছেকেণ্ড টাৰ্মছটোত চাম কিমান হ'ব এইটো, A4 মাইনাছ A3। তো A4 কিমান আছে 32 আৰু A3 কিমান আছে 18। তো ইয়াত A4টোক আমি এনেকৈ লিখিব পাৰোঁ 5টা 2, চৰি এইটো 2, এইটো 2 আৰু এইটো 2, 5টা 2 লিখিলোঁ আমি। লিখি এনেকৈ লিখিব পাৰি, 18টোক আমি লিখিব পাৰি 2 গুণ 3, 3 দুগুণ 6, 6 3 গুণ 18। তো আমি ইয়াক এনেদৰে লিখিব পাৰি। ইয়াতে দুটা 2ৰ পৰা এটা 2 ল'লোঁ, ইয়াৰ পৰা এটা 2, দুটা 2ৰ পৰা এটা 2 ল'লোঁ। ইয়াতে কেইটা 2 আছিল, দুটা 2ৰ পৰা এটা 2 ওলালোঁ। নেক্সট আৰু ইয়াত দুটা 2ৰ পৰা এটা 2 ওলাল, কিমান হ'ল 2 দুগুণ 4। তো ভিতৰত থাকিল এটা 2। তো ইয়াৰ পৰা তিনি দুটা আছে। তো তিনি দুটা আছে, দুটা 3 থকাৰ কাৰণে আমি এটা 3 উলিয়াই লৈ আহিলোঁ আৰু ভিতৰত 2টো অকলশৰীয়াকৈ থাকি গ'ল। তো নেক্সট ইয়াতে 2 দুগুণ 4, 4টা ৰুটটো আৰু ইয়াতে ৰুটটো। ইয়াতে 4টা ৰুটটো আছে আৰু ইয়াতে 3টা ৰুটটো আছে। চিম্পুল কৰি ল'ব বস্তুবিলাক, তেতিয়া সহজ হৈ যাব। তেতিয়া ইয়াতে কিমান হ'ব ৰুটটো। তো এই দুটাৰ মাজৰ ডিফাৰেঞ্চো ৰুটটো পালোঁ এইটো, আৰু এই দুটাৰ মাজৰ ডিফাৰেঞ্চো আমি কি পালোঁ, ডি ৰুটটো পালোঁ। তো গোটাকেইটাৰে আমি ডি চেম পালোঁ। তো যেতিয়া যেতিয়া প্ৰত্যেকটো প্ৰগতিৰ মাজৰে সাধাৰণ অন্তৰবিলাক সমান হৈ যাব, তেতিয়া সেইটো সমান্তৰ প্ৰগতি বুলি মানা হয়। তো 9 নম্বৰটো কি হ'ব, প্ৰশ্নটোত আছিল এইটো সমান্তৰ প্ৰগতি হয় নে নহয় আমাক চাব দিছিল। তো আমি গম পালোঁ যে এইটো সমান্তৰ প্ৰগতি হয়। নেক্সট আমি চাম এইটো 13 নম্বৰটো। 13 নম্বৰটো ৰুট অভাৰ আছে। তো এইটো সকলোৱে টান পাব অভিয়াছলি, কিন্তু টান নহয় ইমান। তো আমি চাম এইটো। প্ৰথমতে প্ৰশ্নটো বাৰু মই লিখি লওঁ, √3, √6, √9, √12। তো এনেকৈ যাই থাকিব। তো আমাৰ A2, A1, A2, A3, A4 এনেকৈ ধৰি ল'লোঁ। ধৰি লৈ কিনে আমি A2 মাইনাছ A1 দিলোঁ, √6 মাইনাছ √3। তো √6 মাইনাছ √3 হ'লে কেনেকুৱা হ'ব এইটো, এইটো হ'ব আমাৰ এনেকুৱা হ'ব √2 ইনটু √3 মাইনাছ √3। তো এই দুটাৰ পৰা এটা ৰুট আছে, এটা √3টো আমি কমন ল'লোঁ। কমন লোৱাৰ লগে লগে এটা কেইটা √2 মাইনাছ 1। তো ডি পালোঁ আমি এইখিনি, প্ৰথম ডি এইটো। তাৰপিছত নেক্সট আকৌ A4 মাইনাছ A3 ওলাম ডি। A4 মাইনাছ A3 এইটো 12 আছে আৰু এইটো 9 আছে। তো 12টোত আমি কেনেকৈ লিখিব পাৰি, এনেকৈ লিখিব পাৰি 2 ইনটু 3। তো মাইনাছ 9টো কেনেকৈ লিখিব পাৰি 3 ইনটু 3। তো এই দুটা 2 আছে। তো এটা 2 উলিয়াই লৈ আহিলোঁ, ভিতৰত এটা 3 থাকিল। তো এই দুটাৰ পৰা এটা লৈ আহিলোঁ। এই দুটাৰ পৰা দুটা 3 আছে। তো 3 স্কুৱেৰ মানে আমি 3 লিখিব, ৰুট অভাৰ উঠি যাব। স্কুৱেৰ থাকিলে বা দুটা একেলগে থাকে, দুটা একে সংখ্যা থাকিলে ৰুট অভাৰ উঠি যায়, এইটো জানাই বেছিক নিয়ম। তো ইয়াতে ডি পালোঁ এইটো, ইয়াতে ডি পালোঁ এইটো। তো দুইটাৰে ডি কি একে নহয়, A2 মাইনাছ A1 নট ইকুৱেল টু A4 মাইনাছ A3। তো নট ইকুৱেল টু, তো সমান নহয় কাৰণে এইটো কি নহয়, এইটো সমান্তৰ প্ৰগতি নহয়। তো আমি কি পালোঁ, 13 নম্বৰটো সমান্তৰ প্ৰগতি নহয়। তো বাছ আজিৰ কাৰণে এইখিনি 5.1। এইটো ইমান টান অনুশীলনী নহয়, হ'লেও কনচেপচুৱেল হয়। তোমালোকে এইটো চাই মই ভাবোঁ কিছু বুজি পালা বস্তু। তো নেক্সট আমি 5.2টো ষ্টাৰ্ট কৰিম। অলপমান ডিষ্টাৰ্বেঞ্চ পাব পৰা ভিডিঅ'ত, তাৰ কাৰণে চৰি, বাট মই মোৰ ফালৰ পৰা 100% দিব চেষ্টা কৰিছোঁ। তোমালোকে যদি বুজি পাইছা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা। ধন্যবাদ।